ছাত্ৰ-ছাত্ৰীসকল, আমি বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটো পঢ়ি আছিলোঁ। সেই অনুসৰি আমি আগৰ ক্লাছত পাইছিলোঁ যে বিজ্ঞানৰ গোটেই পদ্ধতিটোত এটা মুকলি মনৰ প্ৰয়োজন আছে আৰু এই মুকলি মনটোৰ কাৰণে মানুহে কি কৰিব লাগিব? প্ৰতিটো কাৰ্য বা ঘটনা যুক্তি সহকাৰে বিচাৰ বিশ্লেষণ কৰিব পাৰিব লাগিব। কাৰণ আকুৰগোজ হৈ পুৰণা কথাত যিজন ব্যক্তিয়ে লাগি নাথাকি নতুন কথা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে, সেই ব্যক্তিজনে সদায় আন ব্যক্তি আৰু এখন সমাজক উন্নতিৰ পথেৰে আগুৱাই লৈ যাব পাৰে। আৰু যেতিয়া আমি প্ৰকৃতাৰ্থত মুকলি মনৰ গৰাকী হ'ম, তেতিয়াহে আমি বৈজ্ঞানিক চিন্তাধাৰা বা বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'ব পাৰিম। কাৰণ বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বৰ কাৰণে কোনো ডাঙৰ বা উচ্চ ডিগ্ৰীৰ প্ৰয়োজন নাই, কেৱল কথাবিলাক যুক্তি সহকাৰে চালি জাৰি চাব পাৰিব লাগিব। এই ক্ষেত্ৰত আমি দুটামান উদাহৰণো পাইছিলোঁ। লেখকে খুব সুন্দৰভাৱে আমাক সেই উদাহৰণৰ সহায়ত বুজাই দিছিলে কিদৰে কথাবিলাক চালি জাৰি চাব লাগে। তেতিয়াহ'লে আমি এইটো আগৰ ক্লাছত পাইছিলোঁ যে মানুহৰ দাঁতত যি পোকে ধৰে, সেই পোকবিলাক প্ৰকৃতাৰ্থত অনুজীৱ, যিবিলাক আমি চকুৰে নমনো। কোনো বেজ বা বৈদ্যই কলপাত বা কচুপাতৰ ওপৰত দাঁতৰ পৰা উলিয়াই দেখুওৱা কোনো ডাঙৰ পোক নহয়। সেই গতিকে কি কৰিব লাগে? আমি সকলোৱে যুক্তিৰে গোটেই কথাবিলাক চালি জাৰি চাই দাঁতৰ চিকিৎসাৰ কাৰণে দন্ত চিকিৎসকৰ কাষ চাপিব লাগে। এইবিলাক আমি আগৰ ক্লাছত পাইছিলোঁ। এতিয়া আমি পিছৰখিনি চাম। আঙুলিটো কাটি তেজ ওলালে আমাৰ বহুতে চুহা মাৰি তেজখিনি খাই থয়। এইটো সচৰাচৰ দেখি থকা একোটা কথা যে কেতিয়াবা আমি দেখোঁ যে আঙুলি কাট খাই যায়। ধৰি লোৱা তুমি পাচলি কাটিছা বা কিবা এটা কাটিছা, তেতিয়া হঠাতে তোমাৰ আঙুলিটো কাটিলে, আঙুলিৰ পৰা তেজ ওলালে, লগে লগে সেই ব্যক্তিজনে কি কৰে? চুহা মাৰি তেজখিনি খাই থয়। সেই যে তেজখিনি তেওঁ খাই থয়, তেওঁ ভাবে যে তেওঁৰ দেহৰ পৰা যিকণ তেজ ওলাইছিলে, সেই তেজকণ তেওঁ পুনৰ নিজৰ দেহত ভৰাই থ'লে, অৰ্থাৎ তেওঁৰ তেজখিনি অথলে নাই যোৱা। কিন্তু আমাৰ শৰীৰৰ তেজ চলাচল কৰা ব্যৱস্থাটো আৰু আমাৰ আহাৰ জিনিওৱা তন্ত্ৰৰ পৰা একেবাৰে পৃথক। তাৰমানে তেজ চলাচল কৰা ব্যৱস্থা আৰু আমাৰ আহাৰ জিনিওৱা তন্ত্ৰটো সম্পূৰ্ণ পৃথক। গতিকে পেটলৈ তেজখিনি সুমুৱাই দিলে সি পোনে পোনে কিন্তু আগৰ সোঁতলৈ গুচি নাযায়। আনহাতে দূষিত হৈ পেটত সুমুৱাৰ বাবে সি কি কৰিব পাৰে? সি অপকাৰহে আমাৰ সাধন কৰিব পাৰে। গতিকে লেখকে ইয়াৰ জৰিয়তে এইটো বুজাবলৈ বিচাৰিছে যে সকলো কথা যুক্তিৰে চালি জাৰি চাব লাগে। বুজি পাইছানে? এই যে তোমাৰ হাত আঙুলি কাটিলে, তেজ ওলালে, তুমি শুহি থলা, সেই শুহা তেজকণে তোমাৰ কিবা অনিষ্ট সাধন কৰিব পাৰে নেকি? সেই কথাটো আচলতে মানুহে ভাবি চাব লাগে। এইবিলাক হৈছে মানুহৰ কিছুমান ভ্ৰান্ত ধাৰণা। আকৌ কৈছে তিৰোতা মানুহৰ মাহেকীয়া হয়, সেইটো আচলতে কোনো ৰোগ নহয়, এইটো হৈছে এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু ইয়াৰ লগত কোনো অনুজীৱ বা জীৱাণু জড়িত আচলতে নাথাকে। আগতে মানুহবিলাকে এই স্বাভাৱিক কথাটো নাজানিছিল, গতিকে সেই তিৰোতাগৰাকী কি কৰিছিল? কিছুমান অস্বাভাৱিক ধৰণৰ ব্যৱহাৰ কৰিছিল। আচলতে তেনেকুৱা তিৰোতাই দৈনন্দিন সকলোবিলাক কাম কাজ কৰিব পাৰে, মাত্ৰ দৌৰা ঢেঁকী দিয়াৰ দৰে টান কাম নকৰাকৈ থকা ভাল। কিন্তু গাঁৱে ভূঞে সেই মাহেকীয়া হোৱা তিৰোতাগৰাকী কি কৰা হয়? পাগৰ পৰা আঁতৰাই ৰাখি টান কাম কৰিবলৈ দিয়ে। সেমেকা মজিয়াত কম কাপোৰৰ বিচনাত শুবলৈ দিয়ে। গতিকে তেনেকুৱা কৰিলে কি হ'ব পাৰে? তেওঁৰ গালৈ আচলতে বেমাৰহে আহিব পাৰে। গতিকে এইবিলাক সংঘটিত হৈছিল আগতে মানুহে নজনাৰ কাৰণে। মানুহৰ অজ্ঞতাৰ কাৰণে মানুহে এনেকুৱা কিছুমান ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ তেওঁলোকে কিছুমান কৰ্ম সম্পাদন কৰিছিল।
বিশুদ্ধ খোৱা পানীৰ অভাৱ বা অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে আমাৰ বহুতো গাঁৱে ভূঞে আৰু বহুতো অঞ্চলত ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি নানা ৰোগ যেতিয়াই তেতিয়াই য'তে ত'তে হয়। এইটো মনত ৰাখিবা। বিশুদ্ধ খোৱা পানীৰ অভাৱত বা অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে আমাৰ গাঁৱে ভূঞে বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। তেনেকুৱা ধৰণৰ ৰোগকেইটা হৈছে ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ। এই ৰোগকেইটাৰ নাম মনত ৰাখিবা। এইবোৰ ৰোগৰ নিৰ্দিষ্ট একোটা কাৰণ আছে আৰু প্ৰতিষেধক চিকিৎসাৰো বৈজ্ঞানিক উপায় আছে। ডায়েৰিয়া হওক, মেলেৰিয়া হওক, জণ্ডিছ হওক, এই ৰোগবিলাকৰ কাৰণ থাকে আৰু সেই কাৰণবিলাক তুমি যদি ভালদৰে চোৱা তেতিয়াহ'লে তাৰ প্ৰতিষেধকৰ ব্যৱস্থাও আছে। কোনো যাদুমন্ত্ৰ বা তাবিজ বিভূতিৰে এইবোৰ ৰোগৰ সৃষ্টি কৰিবও নোৱাৰে আৰু নিৰাময় কৰিব নোৱাৰি। এতিয়া ইয়াত এই কথাটো কোৱাৰ অৰ্থ এইটোৱে যে আমাৰ সকলোবিলাক মানুহ শিক্ষিত নহয়। কিছুমান মানুহে এতিয়াও অন্ধবিশ্বাস বা কুসংস্কাৰৰ কি হৈছে, বলি হৈছে। গতিকে তেওঁলোকে এই ৰোগবিলাক যেতিয়া দেখা দিয়ে তেতিয়া তেওঁলোকে এই ৰোগৰ কাৰণো আচলতে যাদু মন্ত্ৰ বুলি ভাবে। কোনোবাই যাদু মন্ত্ৰ কৰিছে, গতিকে ডায়েৰিয়া হৈছে, মেলেৰিয়া হৈছে, জণ্ডিছ হৈছে, এনেকৈ ভাবে। কিন্তু প্ৰকৃতাৰ্থত এইবিলাক কোনো যাদু মন্ত্ৰও নহয় আৰু সেই গতিকে কোনো তাবিজ বা বিভূতিৰে এইবিলাক ৰোগ নিৰাময় কৰিব নোৱাৰি। এতিয়া তোমালোকে নিজেই চোৱাচোন, ডায়েৰিয়া অস্বাস্থ্যকৰ পৰিৱেশ আৰু বিশুদ্ধ খোৱা পানীৰ অভাৱৰ কাৰণে হয়। মেলেৰিয়া জ্বৰ হয়। মেলেৰিয়া জ্বৰ হোৱাৰ প্ৰধান কাৰণ হৈছে মহে যেতিয়া কিউলেক্স নামৰ মহে যেতিয়া কামোৰে তেতিয়া কি হয়, মেলেৰিয়া জ্বৰে দেখা দিয়ে, হয়নে? গতিকে মেলেৰিয়া জ্বৰ হোৱাৰ তেতিয়াহ'লে মূল কাৰণটো হৈছে তোমাৰ অস্বাস্থ্যকৰ পৰিৱেশ। অস্বাস্থ্যকৰ পৰিৱেশৰ কাৰণে মহে যেতিয়া কামোৰে তেতিয়া মেলেৰিয়া জ্বৰে দেখা দিয়ে। আৰু মেলেৰিয়া জ্বৰে দেখা দিলে কি হয়, মানুহজনৰ জ্বৰ হ'ব আৰু কঁপনি উঠে। গতিকে তেনেকুৱা পৰিৱেশ বা পৰিস্থিতিত যদি মানুহে ভাবে যে মেলেৰিয়া হোৱা মানুহজনে যেতিয়া কঁপনি উঠে তেতিয়া যদি মানুহে ভাবে যে তেওঁৰ গাত ভূত প্ৰেত লম্ভিছে আৰু সেই ব্যক্তিজনক যদি তেওঁলোকে চিকিৎসাৰ ব্যৱস্থা নকৰি তোমাৰ গাঁৱলীয়া পথ্যৰ ব্যৱস্থা কৰে বা বেজজ্ঞানীৰ দ্বাৰা তেওঁ যদি চিকিৎসা কৰায় তেতিয়াহ'লে হিতে বিপৰীত হোৱাৰহে আচলতে সম্ভাৱনা থাকে। বুজি পাইছা? কঁপনি উঠিলে বুলিয়ে ভূত প্ৰেত আচলতে নলম্ভে। গতিকে এই কথাখিনি কি হ'ব লাগিব, মানুহক বুজাব পাৰিব লাগিব। কিন্তু কিছুমান চতুৰ আৰু স্বাৰ্থপৰ মানুহে কিছুমান পৰিয়াল বা লোকক, বিশেষকৈ কিছুমান দুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ আৰু হত্যাও কৰে। ইয়াতকৈ অমানৱীয় আৰু নিকৃষ্ট কথা কি থাকিব পাৰে? কিমান সুন্দৰকৈ লেখকে কথাখিনি বুজাইছে। কিন্তু আমাৰ সমাজত এনেকুৱা কিছুমান চতুৰ মানুহ আছে, এনেকুৱা কিছুমান স্বাৰ্থপৰ মানুহ আছে, যিবিলাক মানুহে কিছুমান দুখীয়া তিৰোতাক ডাইনী আখ্যা দি সেই ব্যক্তিগৰাকীৰ ওপৰত বিভিন্ন ধৰণৰ অবৰ্ণনীয় অত্যাচাৰ চলায় আৰু কেতিয়াবা তেওঁলোকক হত্যাও কৰে। গতিকে ইয়াতকৈ অমানৱীয় আৰু নিকৃষ্ট কথা কিবা থাকিব পাৰে নেকি? এতিয়া এনেকুৱা ধৰণৰ ঘটনাবিলাক সাধাৰণতে আমি পেপাৰে পত্ৰই প্ৰায় পঢ়ি থকা দেখিবলৈ পাওঁ। অমুকত ডাইনী ওলালে, সেই ডাইনী ওলাইছে বুলি সেই ব্যক্তিগৰাকীৰ ওপৰত কিছুমান অত্যাচাৰ চলোৱা হয়। কিন্তু তুমি যদি সেই কথাখিনি বা সেই ঘটনাটো যদি ভালদৰে অধ্যয়ন কৰা তেতিয়া তুমি তাত দেখিবা একোটা স্বাৰ্থ তাত জড়িত হৈ থাকে। কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ থাকে আৰু সেই ব্যক্তিগত স্বাৰ্থবিলাক পৰিপূৰ্ণ কৰিবৰ কাৰণেও কেতিয়াবা এনেকুৱা ধৰণৰ ঘটনা আমি সংঘটিত হোৱা দেখিবলৈ পাওঁ। কথাখিনি নিশ্চয় বুজি পাইছা? আচলতে মানুহবিলাক প্ৰকৃতাৰ্থত বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বই পৰা নাই, হয়নে নহয়? কাৰণ আমি কোনেও ডাইনী, যখিনী, ভূত প্ৰেত বা ভগৱান পৰ্যন্ত দেখা নাই। দেখিছোঁ জানো? আমি কোনেও নাই দেখা। গতিকে এনেকুৱা ধৰণৰ কিছুমান ভ্ৰান্ত ধাৰণা কৰাটো আচলতে ভুল কথা। কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগ নিৰাময়ৰ দৰৱ বা মন্ত্ৰ লাভ কৰা বুলি দাবী কৰে। আমাৰ সমাজত অন্ধবিশ্বাস বা কুসংস্কাৰৰ তোমাৰ অভাৱ নাই।
বিচিত্ৰ মনৰ বিচিত্ৰ মানুহ আমাৰ এই পৃথিৱীখনত আছে। গতিকে আমাৰ সমাজত এনেকুৱা কিছুমান মানুহ আছে যিবিলাক মানুহে ৰাতি সপোনত কোনো শক্তিৰ পৰা কিছুমান ৰোগ নিৰাময় কৰিব পৰা দৰৱ বা মন্ত্ৰ লাভ কৰিছে বুলি দাবী কৰে। আন দুই এজন মানুহে হঠাতে আকৌ কোনো অদ্ভুত শক্তিৰ অধিকাৰী হৈ পৰা বুলি ভূত ভৱিষ্যতৰ কথা ক'ব পৰা, আনকি ভৱিষ্যত নিৰ্ণয় কৰি দিব পৰা হোৱা বুলি আৰু প্ৰায় সকলো ৰোগ নিৰাময় কৰিব পৰা হোৱা বুলি দাবী কৰে। তেতিয়াহ'লে আমাৰ এইখন সমাজতে কি কৰিছে? ৰাতি সপোনত মানুহে কোনো ৰোগ নিৰাময় কৰা দৰৱ লাভ কৰিছে বুলি দাবী কৰে বা মন্ত্ৰ লাভ কৰিছে বুলি দাবী কৰে। কিছুমানে আকৌ হঠাতে অদ্ভুত শক্তিৰ অধিকাৰী হৈ পৰে। আৰু সেই অদ্ভুত শক্তিৰ অধিকাৰী হৈ পৰা বুলি দাবী কৰা ব্যক্তিসকলে কি কৰে? তেওঁ নিজে কয় যে তেওঁ ভূত ভৱিষ্যতৰ কথা ক'ব পাৰে, আনকি ভৱিষ্যত নিৰ্ণয় কৰিব পাৰে বুলিও বা আৰু বিভিন্ন ধৰণৰ ৰোগবিলাক নিৰাময় কৰিব পাৰে বুলিও দাবী তেওঁলোকে কৰে। কিন্তু আমি যদি ভালদৰে চাওঁ, এনেকুৱা দাবীৰ কিন্তু কোনো ধৰণৰ বাস্তৱ ভিত্তি নাই আৰু সময়ত এইবিলাক মিছা বুলিও প্ৰমাণিত হয়। এতিয়া তোমালোকে নিজেই মন কৰাচোন, আমাৰ সমাজত কেতিয়াবা হঠাতে কি হয়? লক্ষ্মী দেৱীৰ আৱিৰ্ভাৱ হয়, কেতিয়াবা শিৱৰ আৱিৰ্ভাৱ হয়, হয়নে? এনে কেতিয়াবা দুৰ্গাৰ আৱিৰ্ভাৱ হয়, কেতিয়াবা কালীৰ আৱিৰ্ভাৱ হয়। আৰু সেই যে আৱিৰ্ভাৱ হয়, তেতিয়া কি হয়? সেই আৱিৰ্ভাৱ হোৱাৰ লগে লগে মানুহবিলাকো একেবাৰে তোমাৰ উবুৰি খাই সেই ব্যক্তিগৰাকীৰ কাষ চাপেগৈ। সেইবিলাক হৈছে আচলতে একোটা অন্ধবিশ্বাস, আমি যদি ভালদৰে যুক্তিৰে চালি জাৰি চাওঁ। কিন্তু কথা হৈছে কি, এইবিলাক কিয় হ'বলৈ পায়? কাৰণ আমাৰ সমাজত এতিয়াও অন্ধবিশ্বাসে খোপনি পুতি আছে। অন্ধবিশ্বাসৰ গৰাহৰ পৰা এতিয়াও আচলতে মানুহবিলাক মুকলি হ'ব পৰা নাই। এনেকুৱা উদাহৰণ বহুত আছে। এইখন সমাজতে কি হৈছে? তোমাৰ মানুহবিলাকে যুক্তিৰ কথাবিলাক চালি জাৰি নাচায়। এটা উদাহৰণ দিছোঁ, এইখন সমাজত সেইকাৰণে গণেশ বাবাই গাখীৰ খাইছে বুলি দাবী কৰিব পাৰে, হয়নে নহয়? গণেশ বাবাই গাখীৰ খাইছে বুলি কোৱাৰ লগে লগে মানুহে কি কৰিছে? সেই গণেশ বাবাৰ মূৰ্তিক গাখীৰ খুৱাবৰ কাৰণে শাৰী পাতিছে। গতিকে এইবিলাকক তুমি কি বুলি ক'বা? অন্ধবিশ্বাস, কুসংস্কাৰ নে প্ৰকৃতাৰ্থত খাইছে? সেই কথাটো কিন্তু কোনেও ক'ব নোৱাৰে। তথাপিতো কিন্তু সেই তোমাৰ মাটিৰ মূৰ্তি হওক, শিলৰ মূৰ্তি হওক, সেই গণেশ বাবাৰ মূৰ্তিক কিন্তু গাখীৰ খুৱাবলৈ মানুহে ঢাপলি মেলিছে। আকৌ আমি দেখিবলৈ পাওঁ কেতিয়াবা সাধাৰণতে কি হয়? কলগছত এথোকে কল মেলে, হয়নে? কেতিয়াবা কাৰোবাৰ বাৰীত আমি এনেকুৱা ধৰণৰ কথা শুনিবলৈ পাওঁ যে এজোপা কলগছত কি হৈছে? দুঠোক কল মেলিছে। গতিকে সেই দুঠোক কল মেলিলে বুলিয়ে তাত অলৌকিক শক্তি লম্ভিছে বুলি মানুহে কি কৰে? সেই কলগছজোপাক গৈ তেওঁলোকে ধূপ ধূনা চাকি দি পূজা অৰ্চনা কৰে। গতিকে এইবিলাকো হৈছে একোটা আচলতে অন্ধবিশ্বাস। গতিকে সেই অন্ধবিশ্বাসৰ গৰাহৰ পৰা মানুহবিলাক কিন্তু এতিয়াও আচলতে মুকলি হ'ব পৰা নাই। গতিকে প্ৰথমতে আমি কি কৰিব লাগিব? সেই অন্ধবিশ্বাসৰ গৰাহৰ পৰা মুকলি হ'ব পাৰিব লাগিব। আৰু অন্ধবিশ্বাসৰ গৰাহৰ পৰা মুকলি হ'বলৈ হ'লে আমি কি কৰিব লাগিব? আমি প্ৰতিটো কথা যুক্তিযুক্তভাৱে বিচাৰ বিশ্লেষণ কৰি চাব পাৰিব লাগিব। সকলো কথা এনেই মানি ল'লে নহ'ব। তাত কি যুক্তি আছে, তাত সঁচাকৈ মানিব পৰা কিবা ভিত্তি আছে নে নাই, সেইটো আমি চাব পাৰিব লাগিব। সেইকাৰণে কৈছে, কিন্তু অন্ধবিশ্বাসী এচাম মানুহৰ পৃষ্ঠপোষকতাত এনেকুৱা ধৰণৰ ঘটনাবিলাক আচলতে ঘটি আছে। অন্ধবিশ্বাসী লোক আছে আৰু অন্ধবিশ্বাসী লোক থকাৰ কাৰণে আমাৰ সমাজত এনেবিলাক ঘটনাই ঘটি থাকিবলৈ আচলতে সুবিধা পাইছে। এইবোৰ ঘটনাই ব্যক্তি আৰু সমাজৰ কেনেকুৱা ধৰণৰ অনিষ্ট সাধন কৰিব পাৰে, এই কথাটো আমি যদি অলপ ভাবি চাওঁ, তেতিয়াহ'লে আমি নিজেই অনুমান কৰিবলৈ সক্ষম হ'ম। গতিকে মনটো মুকলি কৰি ৰাখি নতুন জ্ঞান, নতুন তথ্যৰে নতুন সিদ্ধান্তত উপনীত হ'বলৈ সাজু হোৱা। সেইকাৰণে লেখকে কৈছে যে এতিয়া আমি মনটো মুকলি কৰিবৰ হ'ল। মন মুকলি কৰি নতুন জ্ঞান, নতুন তথ্যৰ সহায়ত নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ আমি মানসিকভাৱে প্ৰস্তুত হ'বৰ হ'ল। সকলো কথা চালি জাৰি চাবলৈ, ফঁহিয়াই চাবলৈ আমি অভ্যাস কৰিবৰ হ'ল। পুৰণি কালৰে পৰা
বা বোপা ককা দিনৰে পৰা চলি আহিছে বুলি অনিষ্টকাৰী বা প্ৰগতিত বাধাৰ সৃষ্টিকাৰী প্ৰথাবোৰ চলাই নাৰাখিবা। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহি নাথাকিবা, তুমি কৰিব পৰাখিনি কৰি যোৱা। ইয়াত কৈছে যে সকলোবিলাক কথা আমি তেতিয়াহ'লে কি কৰিব লাগিব? চালি জাৰি চাবলৈ শিকিব লাগিব, ফঁহিয়াই চাবলৈ আমি অভ্যাস কৰিব লাগিব। এতিয়া তোমালোকে নিজেই মন কৰা, তাহানিৰ যুগ আৰু আজিৰ যুগৰ মাজত বহুত পাৰ্থক্য আছে, হয়নে? তাহানিৰ যুগত তোমাৰ যাতায়াত ব্যৱস্থা সুচল নাছিল। এটা মই উদাহৰণ দি বুজাইছোঁ। আগতে মানুহবিলাকে কি কৰিছিল? এঠাইৰ পৰা আন ঠাইলৈ যাবৰ কাৰণে গৰু গাড়ী ব্যৱহাৰ কৰিছিল। আজি আমি বিজ্ঞানে যথেষ্ট উন্নতি সাধন কৰাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ধৰণৰ আমি কি কৰিব পাৰিছোঁ? যান বাহনৰ ব্যৱহাৰ কৰিব পাৰিছোঁ। তেতিয়াহ'লে তুমি নিজেই ভাবাচোন, আজি তুমি এঠাইৰ পৰা আন ঠাইলৈ যাবৰ কাৰণে তুমি গৰু গাড়ীত উঠি যাবা নে তুমি গাড়ী মটৰত উঠি যাবা? যদি তুমি আজি এঠাইৰ পৰা আন ঠাইলৈ যাবৰ কাৰণে গৰু গাড়ীত উঠি নোযোৱা, তেতিয়াহ'লে তুমিনো সেই পুৰণিকলীয়া ৰীতি নীতিবিলাকক কিয় খামোচ মাৰি ধৰি আছা? গতিকে আমি যিহেতু সেই তাহানিৰ যাতায়াত ব্যৱস্থাটোৰ বৰ্তমান আমি মানি নচলোঁ, তেতিয়াহ'লে আমি পুৰণিকলীয়া ৰীতি নীতিবিলাকক আমি কি কৰিব লাগে? আমি আচলতে তাক পৰিহাৰ কৰিব পাৰিব লাগে। বুজি নিশ্চয় পাইছা? গতিকে পুৰণি কালৰে পৰা বা বোপা ককাৰ দিনৰে পৰা চলি আহিছে বুলি যিবিলাক ধৰা অনিষ্টকাৰী বা প্ৰগতিত বাধাৰ সৃষ্টিকাৰী প্ৰথা আছে, সেইবিলাকক আমি কেতিয়াও আচলতে চলাই থাকিব নালাগে। বুজি পাইছানে? এতিয়া চোৱা, আগতে আমি মানুহবিলাক কেনেকুৱা আছিলোঁ? আগতে আমি মানুহবিলাক অঘৰী আছিলোঁ, হয়নে? আমি গুহাবাসী আছিলোঁ, আমি অৰণ্যবাসী আছিলোঁ। আমি আগতে লজ্জা নিবাৰণৰ কাৰণে কি পৰিধান কৰিছিলোঁ? মানুহবিলাকে তোমাৰ গছৰ ছাল বাকলি পৰিধান কৰিছিল। তেতিয়াহ'লে আজি আমি একবিংশ শতিকাত আমি সেই গছৰ ছাল বাকলি ব্যৱহাৰ কৰোঁনে? আমি কেতিয়াও গছৰ ছাল বাকলি ব্যৱহাৰ নকৰোঁ। আজি আমি দামী দামী কাপোৰ কানি পিন্ধিছোঁ, হয়নে? গতিকে যদি আমি সেই গছৰ বাকলি পৰিধান কৰা প্ৰথাটো বাদ দিছোঁ পুৰণিকলীয়া হিচাপে, তেতিয়াহ'লে আজি আমি সেই সমাজৰ যিবিলাক অনিষ্টকাৰী বা প্ৰগতিৰ সৃষ্টিত বাধাৰ সৃষ্টিকাৰী প্ৰথাবোৰ আছে, তেতিয়াহ'লে তাকো আমাৰ পৰিহাৰ কৰিব হ'ল। গতিকে আমি নিজৰ ভাগ্যক ধিয়াই বহি থাকিলে নহ'ব। আমি যিখিনি কাম কৰিব পাৰোঁ সেইখিনি আমি নিজেই কৰিবলৈ যত্ন কৰিব লাগে। তাৰমানে প্ৰত্যেকজন ব্যক্তিয়ে যদি, সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে যদি প্ৰতিটো কথা যুক্তি সহকাৰে চালি জাৰি চায়, তেতিয়াহ'লে স্বাভাৱিক কথা তেওঁলোকৰ মনটো আচলতে কি হ'ব? মুকলি হ'ব। আৰু মন মুকলি হোৱাৰ লগে লগে তেওঁলোক আচলতে বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বলৈ সক্ষম হ'ব। দেখিবা, প্ৰকৃত বিজ্ঞানী এজনে যেনে মন, যেনেকুৱা চিন্তালৈ আগবাঢ়ে, যেনে পদ্ধতি অনুসৰণ কৰে, তুমিও তেনে মনৰ অধিকাৰী হ'লা। তাৰমানে এজন বিজ্ঞানীৰ মনটো কেনেকুৱানো? এজন বিজ্ঞানীৰ মনটো হৈছে মুকলি, আৰু সেই বিজ্ঞানীজনে সদায় কি কৰে? নতুন নতুন তথ্য পাতিবিলাক গ্ৰহণ কৰিব পৰাকৈ তেওঁলোকে নিজৰ মন মগজুটো সদায় মুকলি কৰি ৰাখে। গতিকে তুমি যদি বিজ্ঞানী এজনৰ নিচিনাকৈ মন বা তেওঁৰ নিচিনাকৈ মনটো লৈ বা তেওঁৰ নিচিনাকৈ চিন্তালৈ আগবাঢ়া, তেতিয়াহ'লে তুমিও আচলতে সেই সেই বিজ্ঞানীজনৰ নিচিনাকৈ বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বলৈ সক্ষম হ'লা। আৰু তোমাৰ এই বৈজ্ঞানিক মানসিকতাই কি কৰিব পাৰিব? সমাজখনৰ প্ৰগতিত আচলতে অৰিহণা যোগাবলৈ সক্ষম হ'ব। বুজিছানে? এইটোৱে হৈছে আমাৰ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ। তেতিয়াহ'লে বৈজ্ঞানিক মানসিকতা গঢ়িবলৈ হ'লে আমি প্ৰতিটো কথা যুক্তি সহকাৰে চালি জাৰি চাব পাৰিব লাগিব, আৰু আমাৰ মনটো মুকলি কৰি নতুন চিন্তা, নতুন তথ্য গ্ৰহণ কৰিব পৰাকৈ আমি সাজু থাকিব লাগিব। বুজি নিশ্চয় পাইছা? এইখিনিয়ে হৈছে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটোৰ মূল কথাখিনি। তাৰপিছতে তোমালোকে এতিয়া চোৱা, ওপৰঞ্চি তথ্যটো চোৱাচোন। ইয়াত কেইটামান কথা দিছে। বৈজ্ঞানিক মানসিকতা, কাৰ্যকাৰক সম্পৰ্ক, পদাৰ্থকণা তৰক, এই তিনিওটা তথ্য তোমালোকে যাতে হুবহু মুখস্থ কৰা, কাৰণ পৰীক্ষাত এইকেইটা আহি থাকে। বৈজ্ঞানিক মানসিকতা বুলিলে কি বুজা?
ইয়াত কৈছে বিজ্ঞানসন্মত চিন্তা চৰ্চাৰে কোনো বস্তু বা ঘটনা বিচাৰ বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়ে হৈছে বৈজ্ঞানিক মানসিকতা। আৰু বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বলৈ কোনো এজন মানুহ বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী হোৱাৰ প্ৰয়োজন নাই। আনহাতে বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী হ'লেও কোনো লোকৰ আকৌ বৈজ্ঞানিক মানসিকতা নাথাকিব পাৰে, অৰ্থাৎ তেওঁ পৰম্পৰাবাদী আৰু অন্ধবিশ্বাসী হ'ব পাৰে। সমাজৰ নিৰক্ষৰ হোজা লোক এজনো বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'ব পাৰে। এইটো যদি তোমালোকে লিখিবলৈ আহে বৈজ্ঞানিক মানসিকতা বুলিলে কি বুজা, তেতিয়াহ'লে এই গোটেই কথাখিনি লিখি দিবা। কাৰ্যকাৰক সম্পৰ্ক। কোনো ঘটনা সংঘটিত হোৱাৰ বাস্তৱসন্মত কাৰণ এটি থাকিবই লাগিব। অলৌকিক শক্তিয়ে কোনো কাৰ্য সাধন নকৰে, কাৰণ অলৌকিক শক্তিৰ ধাৰণাটো হৈছে কাল্পনিক। তাৰপিছতে চাবা পদাৰ্থ কণা তৰক। এইটো আগতেও মই কৈছোঁ, পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বঢ়াই দিয়া যন্ত্ৰ বিশেষক পদাৰ্থ কণা তৰক বোলে। পদাৰ্থটোক নহয়, যন্ত্ৰটোক। এইটো অলপ সাৱধান হৈ যাতে মনত ৰাখা, কাৰণ ল'ৰা ছোৱালীবিলাকক এইটো প্ৰায়ে ভুল কৰা আমি পাওঁ। পাঠবোধটো চোৱা। মানুহে নজনা কথা জানিব খোজে। শাৰীৰিক শক্তিৰে দমন বা আয়ত্ব কৰিব নোৱাৰা বস্তু বা ঘটনা বুদ্ধি প্ৰয়োগ কৰি নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ বিচাৰে। এই প্ৰক্ৰিয়াৰ মাজতে বিজ্ঞান প্ৰক্ৰিয়াৰো আৰম্ভণি হৈছে। বিজ্ঞানত আমি দেখা বস্তু বা ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়, আৰু এই ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ'ব লাগিব। বিজ্ঞানীসকলে কৰা পৰীক্ষা নিৰীক্ষাৰ সুফলৰ বাবেই মানুহৰ আহাৰ, আশ্ৰয় আৰু বস্ত্ৰৰ সমাধানৰ পথ সুগম হৈছে। বিজ্ঞানৰ এই অৱদানৰ উপৰি মানৱ সমাজলৈ অন্য গুৰুত্বপূৰ্ণ অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। আকৌ কৈছোঁ, এইটো যাতে ভালদৰে মনত ৰাখা। বৰ্তমান যুগটো হৈছে মন মুকলি কৰি ৰখা যুগ। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বেছি। আকুৰগোজ হৈ অযুক্তিকৰ পুৰণি কথাবোৰত লাগি নাথাকি বিজ্ঞানসন্মত নতুন কথা, নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰাজনে সমাজৰ প্ৰগতিত অৰিহণা যোগাব পাৰে। প্ৰাচীন কালত মানুহে বহুতো কথা বা ঘটনাৰ কাৰ্যকাৰণ সম্পৰ্ক জনা নাছিল। তেওঁলোকে সেইবোৰ কোনো ভূত প্ৰেত, দেৱতা, অপদেৱতা আদিৰ অদৃশ্য শক্তিৰ কাণ্ড বুলি বিশ্বাস কৰিছিল। বসন্ত আদি ৰোগ, শীতলা আদি অপেচৰ ৰোগত হোৱা বুলি বিশ্বাস কৰিছিল। আধুনিক চিকিৎসা বিজ্ঞানীয়ে প্ৰমাণ কৰি দেখুৱালে যে ভূত প্ৰেত, দেৱতা, অপদেৱতা বুলি কোনো শক্তি নাই। বসন্ত ৰোগ এবিধ ক্ষুদ্ৰ ভাইৰাছৰ দ্বাৰাহে সৃষ্টি হয়। সেইদৰে মানুহৰ দৈনন্দিন জীৱনৰ লগত জড়িত বহুতো ৰীতি নীতি, পৰম্পৰাত অন্ধবিশ্বাস জড়িত হৈ আছে। এইবোৰে প্ৰায়ে সমস্যাৰ সৃষ্টি কৰে। ভূত প্ৰেত, দেৱতা, অপদেৱতা বিশ্বাস কৰা নিষ্ঠুৰ মানুহ কিছুমানে সম্প্ৰতি ডাইনী বুলি সন্দেহ কৰি দৰিদ্ৰ নিথৰুৱা তিৰোতাকেতবোৰক অতি নিষ্ঠুৰভাৱে হত্যা কৰি আছে। ই অকল ঘৃণনীয়ই নহয়, দণ্ডনীয় অপৰাধো। আমি যদি উন্নত সমাজ তথা দেশ কামনা কৰোঁ, তেন্তে আমাৰ মন মস্তিষ্কত বৈজ্ঞানিক চেতনা বা মানসিকতা গঢ় ল'ব লাগিব। অন্যথা আমাৰ দেশ সভ্যতাৰ যাত্ৰাপথত বহুদূৰ পিছ পৰি ৰ'ব। এইটোৱে হৈছে পাঠবোধ। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাঠটো এবাৰ ঘৰত খুব ভালদৰে মনোযোগেৰে পঢ়িবা। পাঠটো বৰ বেছি টান নহয়। তেতিয়াহ'লে আমি এই প্ৰশ্নবিলাক আৰু বেলেগকৈ আলোচনা নকৰিলেও হ'ব, কাৰণ এইখিনি পঢ়াই যাওঁতে কৈ যোৱাই হৈছে। তেতিয়াহ'লে আজিলৈ আমি পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।